হেল্ল' এভৰিৱান। আজি মই আপোনালোকলৈ অন্য এটি ৰেচিপি লৈ আহিছোঁ। সেয়া হৈছে মেংগোৰ লাচ্ছি। মেংগো লাচ্ছি বনাবলৈ মই আম 3টা লৈছোঁ, দৈ, চেনি, আইচ কিউব আৰু মিক্স ড্ৰাই ফ্ৰুটছ। প্ৰথমতে মই আমখিনি সৰু সৰুকৈ কাটি ল'ম। এইখিনি মই সৰু সৰুকৈ কাটি লৈছোঁ। এয়া মই মিক্সিত এতিয়া দি দিম। এইখিনি আমি এতিয়া ব্লেণ্ড কৰিম। ইয়াৰ বাবে আম দিছোঁ, চেনি 2 চামুচ, অলপ দৈ দিম, দৈ আধা কাপ, চামুচেৰে মই 10 চামুচমান দি দিছোঁ। লগতে আইচ কিউব 3-4 টুকুৰামান দি দিছোঁ আৰু অলপ পানী। এতিয়া মই এইখিনি ব্লেণ্ড কৰিম। এয়া আমাৰ হৈ গৈছে। এতিয়া মই ধুনীয়াকৈ সজাই ল'ম। এয়া চাওক, এইখিনি দি দিছোঁ। ইয়াতে আইচ কিউব কেইটুকুৰামান দিম। ইয়াত আমি ধুনীয়াকৈ সজাই কাজু বাদাম, কাঠবাদাম, খিচমিচ আৰু কেশৰ দিব পাৰে। এয়া চাওক, আমাৰ মেংগো লাচ্ছি ৰেডি হৈ গৈছে। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিল তেন্তে লাইক আৰু কমেণ্টছ কৰিব। আগলৈ মোৰ ভিডিঅ'বোৰ চাই থাকিব। থেংক ইউ।